हेलो नमस्कार मैं राजीव और आपलोके चाই আছে মি মাইসেলফ এণ্ড ৰাজীৱ ফুকন আৰু আজি আমি আলোচনা কৰিম বিটকইনৰ বিষয়ে। প্ৰথমতে জানো হওক বিটকইন কি। বিটকইন হৈছে এবিধ ভাৰ্চুৱেল মানি বা মুদ্ৰা বা টকা। ভাৰ্চুৱেল মানে যাৰ অৱস্থিত কেৱল কম্পিউটাৰৰ ভিতৰত, আপুনি তাক হাতেৰে চুব নোৱাৰে। ইয়াৰ মানে বিটকইন আপুনি কেৱল অনলাইনে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ অৰ্থ এইটো নহয় যে বিটকইন আপুনি কেৱল অনলাইন শ্বপিঙত ব্যৱহাৰ কৰিব পাৰিব। আজিকালি কফি শ্বপ, বাৰ, শ্বপিং মল আদিতে বিটকইন একচেপ্ট কৰিবলৈ লৈছে। তাৰ বাবে আপোনাক এটা মোবাইল ফোনৰ প্ৰয়োজন হ'ব আৰু QR কোডৰ জৰিয়তে আপুনি এটা মোবাইলৰ পৰা আন এটা মোবাইল বা কম্পিউটাৰলৈ মুহূৰ্ততে বিটকইন ট্ৰান্সফাৰ কৰি দিব পাৰিব। 2008 চনত সাতোশি নাকামোটো নামৰ ব্যক্তি এজনে প্ৰথম বিটকইন আৱিষ্কাৰ কৰে। এতিয়া সাতোশি নাকামোটো এজন মানুহৰে নাম, এটা সংগঠনৰে নাম কোনেও নাজানে। 2009 চনত তেওঁ বিটকইনক ওপেন সোৰ্স ৰূপে মুকলি কৰি দিয়ে আৰু তেতিয়াৰ পৰা ই চলি আছে। আজিৰ তাৰিখত এটা বিটকইনৰ বজাৰ মূল্য হৈছে প্ৰায় 48,000 ভাৰতীয় টকা। যোৱা দুদিন আগতে যাৰ মূল্য আছিলে প্ৰায় 40,000 ওচৰা-ওচৰি। ইমান বেগেৰে আগবাঢ়িছে যে অতি কম সময়ৰ ভিতৰতে গোটেই বিশ্ব অৰ্থনীতিক তোলপা লগাই দিছে। BTCX India, unicoin.com আদি ৱেবছাইটত আপুনি টকাক বিটকইনলৈ আৰু বিটকইনক টকালৈ সলনি কৰিব পাৰিব। কেইবাটাও কাৰণত মানুহে বিটকইনৰ প্ৰতি আকৰ্ষিত হৈছে। প্ৰথম কথা হ'ল বিটকইন এটা ডিচেন্ট্ৰেলাইজ ব্যৱস্থা, মানে ইয়াৰ কোনো কেন্দ্ৰ নাই। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কোনো বেংক নাই, কোনো চৰকাৰ নাই। গতিকে বিটকইনৰে লেনদেন কৰিবলৈ হ'লে কোনো থাৰ্ড পাৰ্টিক ট্ৰেনজেকশ্যন ফিজ আদি দিবলগীয়া নহয়। মানে এই হাতাহাতি পইচা দিয়াৰ নিচিনা কথা, যাক PA-to-PA ট্ৰেনজেকশ্যন বুলি কোৱা হয়। দ্বিতীয়তে ইণ্টাৰনেশ্যনেলি যিকোনো দেশতে বিটকইনক ব্যৱহাৰ কৰিব পাৰি। ডলাৰ, টকা, ইউৰো আদিৰ নিচিনা বিটকইনৰ বেলেগ বেলেগ দেশত বেলেগ বেলেগ ৰূপ নাই। তৃতীয়তে বিটকইন ব্যৱহাৰ কৰাৰ জন্য কোনো ট্ৰেক কৰিব নোৱাৰে। ফলত ডাৰ্ক ৱেবৰ অবৈধ বজাৰখনত ড্ৰাগছ কিনা, অস্ত্ৰ কিনা আদি কামত বিটকইনৰ ব্যৱহাৰ কৰা হয়। ডাৰ্ক ৱেবৰ বিষয়ে মই আন এটা ভিডিঅ'ৰ লেখা অতি শীঘ্ৰে আপলোড কৰিম। চতুৰ্থতে হৈছে বিটকইন মাইনিং, যাৰ জৰিয়তে ঘৰতে বহি নতুন বিটকইনৰ সৃষ্টি কৰিব পাৰি। এই বিষয়ে মই অলপ পিছত আলোচনা কৰি আছোঁ। আৰু 5 নম্বৰতে হৈছে ফৰেক্স ট্ৰেডিং। বিটকইনৰ বজাৰ মূল্য ইমান বেগেৰে বাঢ়ি গৈ আছে, যদি আপুনি আজি এটা বিটকইন কিনে আৰু কেইদিনমান পিছতে আপুনি তাক প্ৰায় দুগুণ দামত বেচিব পাৰিব। বিটকইনৰ আভ্যন্তৰীণ কাৰ্যপ্ৰণালী আৰু ইয়াৰ চিকিউৰিটি চিষ্টেমটোৰ বিষয়ে মই আন এটা ভিডিঅ' আৰু লেখাত বিশদভাৱে আলোচনা কৰিম। ইয়াতে মই সহজভাৱে বুজিব পৰাকৈ এইখিনিকে কৈ থৈ যে বিটকইনৰ এই চিকিউৰিটি চিষ্টেমটোক মাইনিং কৰা বুলি কোৱা হয়। বিটকইন মাইনিঙৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন চুকত থকা কম্পিউটাৰবোৰক একত্ৰিত কৰি এখন বিশাল নেটৱৰ্কৰ সৃষ্টি কৰা হৈছে। এই নেটৱৰ্কত আপুনিও অংশগ্ৰহণ কৰিব পাৰে। এই নেটৱৰ্কৰ প্ৰত্যেকটো কম্পিউটাৰে প্ৰথমৰ পৰা আজিলৈকে বিটকইনৰ প্ৰত্যেকটো ট্ৰেনজেকশ্যন ডিটেইলছ এটাৰ পিছত এটাকৈ অতি সুচতুৰভাৱে এটা ফাইলত ৰেকৰ্ড কৰি থৈ গৈছে, যি ফাইলটোক লেজাৰ বুলি কোৱা হয়। আৰু এই প্ৰক্ৰিয়াটোৱে বিটকইনক হেক কৰাটো প্ৰায় অসম্ভৱ কৰি তুলিছে। দিনে দিনে বিটকইন মাইনিঙত অংশগ্ৰহণ কৰা কম্পিউটাৰ সংখ্যা বাঢ়ি গৈ আছে আৰু বিটকইনৰ চিকিউৰিটি চিষ্টেমটো ষ্ট্ৰং হৈ গৈ আছে। কাৰণ এটা সফল মাইনিঙৰ ফলত 50টাকৈ বিটকইনৰ সৃষ্টি হয়, যাৰ মূল্য হৈছে প্ৰায় 21 লাখ টকা। আৰু এই টকাখিনি বিটকইন মাইনিং কৰাজনে লাভ কৰে। সাতোশি নাকামোটোৱে এই টকাৰে ব্যৱস্থাটো এইকাৰণে কৰিছিলে যে মানুহে বিটকইন মাইনিঙৰ প্ৰতি আকৰ্ষিত হওক আৰু বিটকইনৰ চিকিউৰিটি চিষ্টেমটো ষ্ট্ৰং হৈ যাওক। এতিয়া আহক বিটকইন কেনেকৈ ঘটিব পাৰি। ওপৰত মই বিটকইন মাইনিঙৰ কথা উল্লেখ কৰিছোঁ। মাইনিং শব্দটোৰ অৰ্থই হ'ল খনি খন্দা, খনিজ সম্পদৰ সন্ধান কৰা। মাইনিঙৰ জৰিয়তে নতুন বিটকইনৰ সৃষ্টি কৰিব পাৰি আৰু এই বিটকইন মাইনিং কৰাজনে লাভ কৰে। কেনেকৈ ঘৰতে বহি আপুনি বিটকইন ঘটিব পাৰিব, মাইনিং কৰিব পাৰিব, তাৰ বিষয়ে মই আন এটা টিউটৰিয়েল অতি শীঘ্ৰে আপলোড কৰিম। বিটকইন আয় কৰাৰ আন এটা উপায় হ'ল ফৰেক্স ট্ৰেডিং, মানে বিটকইন কিনা বেচা। কম দাম থাকোঁতে আপুনি বিটকইন কিনিলে, দাম বঢ়াৰ লগে লগে বেছি দিলে। BTCX India, unicoin আদি ৱেবছাইটত আপুনি বিটকইন কিনা বেচা কৰিব পাৰি। কেনেদৰে বিটকইনৰ কিনা বেচা কৰিব সেই বিষয়ে মই আন এটা টিউটৰিয়েল অতি শীঘ্ৰে আপলোড কৰিম। এতিয়া আহক বিটকইনৰ বৈধতাৰ কথা কলৈ। পৃথিৱীৰ বিভিন্ন দেশতে বিটকইন বৈধ। জাৰ্মানী, ফ্ৰেন্স, বুলগেৰিয়া, অষ্ট্ৰেলিয়া, আমেৰিকা আদি দেশত কিছু নীতি নিয়মৰ মাজত বিটকইনক বৈধতা প্ৰদান কৰা হৈছে। কানাডাত বিটকইনৰ প্ৰথমটো ATM বহে। আমাৰ ভাৰতবৰ্ষতো বিটকইন একেবাৰে অবৈধ বুলি ক'ব নোৱাৰি, কাৰণ তাক অফিচিয়েলি বৈধ বুলি ঘোষণা কৰা হোৱা নাই, অবৈধ বুলি ঘোষণা কৰা হোৱা নাই। মাজতে BTCX.India নামৰ ৱেবছাইটটো বন্ধ কৰি দিছিলে ভাৰত চৰকাৰে, পিছত তাক পুনৰ মুকলিও কৰি দিয়ে। বাংলাদেশত বিটকইন একেবাৰে নিষিদ্ধ, তাত যদি কোনোবাক ব্যৱহাৰ কৰা গমো পায়, লগে লগে এৰেষ্ট কৰি লৈ যাব। আজিৰ এই আলোচনাটো ইমানখিনিয়ে। আশা কৰোঁ আপোনালোকে বিটকইনৰ বিষয়ে কিছু কথা জানিব পাৰিলে। আপোনালোকৰ মনত কিবা প্ৰশ্ন আহিলে, কিবা দিহা পৰামৰ্শ দিবলগীয়া থাকিলে বিনা দ্বিধাই তলৰ কমেণ্ট বক্সত পোষ্ট কৰিব। আৰু আমাৰ ভৱিষ্যতৰ টিউটৰিয়েলবিলাকৰ কাৰণে আমাৰ ইউটিউব চেনেল মি মাইছেলফ এণ্ড ৰাজীৱ ফুকনক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ ব্লগটো বুকমাৰ্ক কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহোঁ। নমস্কাৰ।